हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल। मैं कॉलेज जाबले रेडी हलो और ओलाइसो घर पर देखिसे आपनालोके। तो मैं एतिया कॉलेज जाम। कॉलेज गई पिने आपनालोকক कॉलेजखन देखिबले केनेकुवा आरो आमार डिपार्टमेन्टটো देखुवाम। आपनालोके चाइ जाब। बोलक ब्लगটো स्टार्ट करूँ। आपनालोके चाइ गई থাকিব। मैं इतिमध्ये उपस्थित आছোঁ गरगा कॉलेजर गेटर मुखर आगत। आपनालोके देखिबले पाइছে गेटखन। मैं बैक केमेरा কৰি দিছোঁ, आपनालोके ভালকে দেখিব পাৰিব। খন হৈছে আমাৰ কলেজৰ ফাৰ্ষ্ট गेटखन। दुईटा साइडे गड़ देखिसे। इते स्टूडेंटबिलाके रेस्ट लय जिरनी लय माने गड़टुते उठी लय पिने बहिब पारि। इफाले एटु रास्ता दि उठी যাব पारि। साइडते एखन फिल्डखन देखिसे। এই ফিল্ডখনতে বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ মানে আমাৰ কলেজ উইকৰ যিমান যি খেল হয় ইয়াতে পতা হয় আৰু অন্যান্য কিবাকিবি খেল ইয়াত ফিল্ডত বহিবলৈও দিছে জেগা। এইটো ৰাস্তাইদি গ'লে বয়জ হোষ্টেল পোৱা যায়। এখন হৈছে আমাৰ কলেজৰ মেইন গেটখন। মেইন গেটখনেদি সোমাই গ'লে দেখিছে ইয়াতে ষ্টুডেণ্টবিলাকে বাইক স্কুটি থয়। আৰু অলপ আগত এইডোখৰতে আমাৰ টিচাৰবিলাকে থয়। এইটো হৈছে অডিটৰিয়াম। ইয়াত মানে যিমান যি ফাংচন হয় ইয়াতে হয়। কালচাৰেল যিমান যি ফাংচন হয়। লগাই নাশুনে। এইটো হৈছে আমাৰ কলেজৰ লাইব্ৰেৰী, চেণ্ট্ৰেল লাইব্ৰেৰী। এইফালে চিধা চিধি গ'লে গাৰ্লছ হোষ্টেল আছে। 3 নম্বৰ গেটখন মানে এইটো আমাৰ কলেজৰ গেটখন, মেইন গেটখন যোনখন। এইটো হৈছে আমাৰ ছ'চিয়লজি ডিপাৰ্টমেণ্ট। সেইটো মই দেখাম বা আপোনালোকক ভালকৈ। এইটোৱে আমাৰ ডিপাৰ্টমেণ্ট। এইটো হৈছে কমাৰ্চ ডিপাৰ্টমেণ্ট। তাৰ তলতে অফিচ আছে। প্ৰিন্সিপাল ছাৰ, ভাইচ প্ৰিন্সিপাল মেমৰ ৰুম আছে। এয়া দেখিছে তাপপুৰ। এখন আমাৰ ৰদালি প্ৰাচীন পত্ৰিকা, সমাজতত্ব বিভাগ। তো গোটেই ডিপাৰ্টমেণ্টটো আমাৰেই। ইমান ধুনীয়াকৈ এইবোৰ সজাই পিনি থৈছোঁ আমি চবেই। এয়া দুইটা চাইডে আছে লাইনকে। এই টাপটো মোৰ হয়। এইটো চবৰে নাম লিখা আছে টাপকেইটাত। দুইটা চাইডে আছে। চবে বিভিন্ন ধৰণৰ ফুলি লগাইছে। এনেকৈ সজাই থৈছোঁ আমাৰ ডিপাৰ্টমেণ্টটো। বহুত ধুনীয়া লাগিছে। এইটো দেখিছে আপোনালোকে লাইব্ৰেৰী বুলি লিখা আছে। যিহেতু লাইব্ৰেৰী মানে ইয়াত আগতে লাইব্ৰেৰী আছিলে, কিতাপখিনি আছিলে। ডিপাৰ্টমেণ্টৰ ভিতৰতে এইটো মিউজিয়াম টাইপৰ ৰাখিছে। ইয়াত সৰুৰ পৰা ডাঙৰলৈকে যিমান এৱাৰ্ড পোৱা হয় ডিপাৰ্টমেণ্টটোত এইবোৰ চব ইয়াতে ৰখা হয়। আৰু এইবোৰ দেখিছে কি থোৱা আছে।
এইফালে আমাৰ কেণ্টিনখন, যিটো এক্সামিনেশ্যন হল। আৰু এইফালে গাৰ্লছ কমন ৰুম। তো সোমাম অলপ এইফালে ডিপাৰ্টমেণ্ট, এইফালে এডুকেশ্যন ডিপাৰ্টমেণ্ট। তো সোমাম আহিছোঁ। এইফালে গ'লে ছায়েন্সৰ ডিপাৰ্টমেণ্টকেইটা আছে, ফিজিক্স কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট। এখন হৈছে আমাৰ বৃন্দাবন, দেখিছে কিমান ডাঙৰ। বৃন্দাবন দেখিছে, বৃন্দাবনখন ইমান ধুনীয়া। যিমান ইয়াত সকলো ধৰণে গছ গছনি আছে, গছৰ পৰা আদি কৰি ফল মূলৰ গছ, ফুলৰ গছ, যিমান তো ইমানে আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বিশেষ একো নকওঁ, আজিলৈ ইমানে আছিলে। বাই বাই, আকৌ লগ পাম।